এটা গুৰুত্বপূৰ্ণ বাতৰিটো খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ চাই থাকিব আৰু যদিহে আমাৰ চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি দিব এনেকুৱা ধৰণৰ ৰেগুলাৰ খবৰসমূহ পাই থাকিবলৈ। যে আজিৰ প্ৰথমটো খবৰে আহিছে যে ডিএছপি হ'ব লাভলিনা। বুধবাৰে অসম আৰক্ষীৰ ডিএছপি পদত যোগ দিব লাভলিনা। যে অলিম্পিকত পদক বিজয়ী লাভলিনা বৰগোহাঁইয়ে সফল প্ৰিণ্টাৰ হিমা দাসৰ পিছত লাভলিনা বৰগোহাঁইয়ে খেলৰ জৰিয়তে উপ আৰক্ষী অধীক্ষক পদ গ্ৰহণ কৰিবলৈ সিদ্ধান্ত লৈছে। যে টকিঅ' অলিম্পিক গেমছৰ ব্ৰঞ্জৰ পদক বিজয়ী দেশৰ গৌৰৱ অসমৰ লাভলিনা বৰগোহাঁইয়ে বুধবাৰে অসম আৰক্ষীৰ পোছাক পিন্ধিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ মন্ত্ৰীসভাৰ আন সদস্যসকলৰ উপস্থিতিত বুধবাৰে উপ আৰক্ষী অধীক্ষক পদক যোগ দিব লাভলিনা বৰগোহাঁইয়ে। যে গুৱাহাটীত জনতা ভৱনৰ অনুষ্ঠানত উপস্থিত থাকিব অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত। যে সফল প্ৰিণ্টাৰ হিমা দাসৰ পিছত লাভলিনা বৰগোহাঁইয়ে খেলৰ জৰিয়তে উপ আৰক্ষী অধীক্ষক পদ গ্ৰহণ কৰিবলৈ সিদ্ধান্ত লৈছে। যে 2021 চনৰ টকিঅ' অলিম্পিক গেমছত পদক লাভৰ পিছতেই লাভলিনা বৰগোহাঁইক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰিছিল অসম আৰক্ষীৰ ডিএছপি পদ। যে বিগত বৰ্ষতে উপ আৰক্ষী অধীক্ষকৰ পদ লাভ কৰিলেও কেইদিনমান পূৰ্বেহে যোগ কৰিম বুলি সন্মতি দিছিল তাৰকা বক্সাৰগৰাকীয়ে। সম্প্ৰতি গুৱাহাটীত বাহৰ পতা লাভলিনা বৰগোহাঁইয়ে বিহুৰ পিছতে আকৌ উভতি যাব পটিয়ালাৰ অনুশীলন শিবিৰলৈ। তো এই আছিল আজিৰ লাভলিনা সম্পৰ্কে ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগিছে চেনেলটোক ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো টিপি দিব এনেকুৱা ধৰণৰ ৰেগুলাৰ খবৰসমূহ পাই থাকিবলৈ।